যোৱা ২৬ ডিচেম্বৰ ২০১৬ তাৰিখে আমাৰ পৰিয়াল আৰু আমাৰ ডাঙৰ জীয়ৰী নম্ৰতাৰ বান্ধৱী স্বৰ্ণালী আৰু তেওঁৰ মাতৃ শ্ৰীযুক্তা ৰীণা টাইট বাইদেউৰ সৈতে আমি গোৱা, বাংগালুৰু, মাইচুৰ, অন্ধ্ৰপ্ৰদেশৰ পোটাপুটি ভ্ৰমণ কৰিছিলোঁ। আজি মই গোৱা ভ্ৰমণৰ চমু বিৱৰণ আপোনাৰ সবৰ আগত দাঙি ধৰিম। গোৱা ৰাজ্যখন হ'ল ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য মাটিকালিৰ ক্ষেত্ৰত। 1961 চনৰ 17 ডিচেম্বৰত গোৱা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে অন্তৰ্ভুক্ত হয়। পিছত 1987 চনৰ 30 মে'ত ভাৰতৰ 25তম ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। আমি প্ৰথমতে গুৱাহাটীৰ পৰা গোৱা অভিমুখে ৰাওনা হৈছিলোঁ। আমি দুয়োটা ফেমিলি একেখন হোটেলতে আছিলোঁ। প্ৰথম দিনা আমি বহুকেইটা বীচ যেনে বাগা বীচ, কেণ্ডলিম বীচ, কেলানগুড বীচ আদি চালোঁ। তাৰে কেইটামানত ৱাটাৰ এক্টিভিটিজ কৰা হ'ল। বীচবিলাকত নামি ইমানেই ভাল লাগে যে তাৰ পৰা ঘূৰি আহিব মন নাযায়। মানুহবোৰো সন্ধিয়ালৈকে থাকেই। সেইকাৰণে পিছত হুইচেল দি ৱাৰ্ণিং দিয়াৰ পাছতহে তেওঁলোক যায়গৈ। এখন গাড়ী ভাড়াত লৈ স্পটবোৰ চালোঁ। ড্ৰাইভাৰজন ইমান ভদ্ৰ আৰু অমায়িক যে আমি তেওঁৰ লগত এখন ফটো নুঠি নোৱাৰিলোঁ। মটৰবোটত উঠি ডলফিন চাবলৈ সাগৰৰ মাজলৈ যাওঁতে মনতে বৰ ভয় লাগিছিল যদিও আনে গম পায় বুলি মনে মনে আছিলোঁ। ডলফিন অৱশ্যে কেইটামান দেখা পালোঁ। অল্ড গোৱালৈ গৈ পৰ্তুগীজসকলৰ কলনী দেখি বৰ আপ্লুত হ'লোঁ। তাত কেইবাটাও গীৰ্জা চালোঁ। তাৰ ভিতৰত বেচিলিকা অৱ বম জিজাছ গীৰ্জাটো চাই বৰ ভাল লাগিল। পাঞ্জিম চহৰখন চাই অতি আনন্দিত হ'লোঁ, কিয়নো ই অতি পৰিষ্কাৰ আৰু পৰিচ্ছন্ন। আমি চহৰৰ মাজমজিয়াত থকা দ্য আৱাৰ লেডি অৱ দ্য ইমাকুলেট কনচেপশ্যন গীৰ্জাটো চালোঁ। এই গীৰ্জাটোৰ বৈশিষ্ট্য হ'ল ইয়াক পৰ্তুগীজ বাৰোক আৰ্কিটেক্সাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল। গোৱা ভ্ৰমণকালত এখন স্পাইচ গাৰ্ডেনো চাবলৈ গৈছিলোঁ আৰু তাত মছলা উৎপাদন হোৱা বহুত সৰু ডাঙৰ গছ দেখিলোঁ। গাৰ্ডেনখনৰ ৰেষ্টুৰেণ্টত খানা খাই বৰ ভাল লাগিল। আমি যশস্বী কণ্ঠশিল্পী লতা মংগেশকাৰৰ পূৰ্বপুৰুষসকলৰ নামত থকা এটি মন্দিৰ শ্ৰী মংগেশী টেম্পল চাবলৈ গৈ বৰ ভাল লাগিল। আমাৰ গোৱা ভ্ৰমণৰ এটা অতি ভাল লগা মুহূৰ্তটো হৈছিল গোৱা ফৰ্ট বা ফৰ্ট একুৱাডা দৰ্শন কৰাটো। একুৱাডা ফৰ্ট 1612 চনত পৰ্তুগীজসকলে ডাচবিলাকৰ পৰা ৰক্ষা পাবলৈ নিৰ্মাণ কৰিছিল। একুৱাডা মানে পৰ্তুগীজ ভাষাত পানী। Oh Maria Pitache, 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 oh Maria Pitache. গোৱাৰ দোকানবোৰত কাজু বাদাম বহুত পৰিমাণে পোৱা যায়। গোৱাত ডিচেম্বৰ আৰু জানুৱাৰী মাহত বহুত স্পেচিয়েল কালচাৰেল প্ৰগ্ৰাম, ডান্স পাৰ্টি আদি হৈ থাকে। ৰেমো ফাৰ্ণাণ্ডেজৰ গান প্ৰায়বিলাক ৰেষ্টুৰেণ্ট, হোটেল, ধাবাত শুনা পালোঁ। এনেদৰে গোৱাত 3 দিন কটাই বাংগালুৰুলৈ ভ্ৰমণ কৰিলোঁ। আপোনাসৱক বাংগালুৰু, মাইচুৰ, অন্ধ্ৰপ্ৰদেশৰ পোটাপুটিৰ বিষয়ে পৰৱৰ্তী ভিডিঅ'বিলাকত জনাম।
चला था सुमड़ी में आईला कल को साली बार में आली मेरी मारिया कल को साली बार में आली मेरी मारिया हुआ वो नहीं बनती तो अपन उसका बनेगा पर्स बनेगा या लिपस्टिक बनेगा चिंगम बनेगा तो दो होठों से खेलेगा बिक मिलेगी तो साला संडल से चिपकेगा